এইবিলাক চোৰ এইবিলাক চব চোৰ কৰিছে চব চোৰ এইছা 1 নম্বৰ চোৰ কিমান লৈছে চানা হাই গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল দিজা ধনজিত ব্লগ চ' গাইজ আজি গৈ আছোঁ ঔটেঙা পাৰিবলৈ আৰু কিয় পাৰিবলৈ গৈ আছোঁ কাৰণটো হ'ল অহাকালি শনিবাৰ আৰু অহাকালি আছে কাতি বিহু তাৰ কাৰণে আজি আমি গৈ আছোঁ ঔটেঙা আনিবলৈ আৰু এতিয়া আছোঁ মই আমাৰ গাঁৱৰ যিখন খেতি পথাৰত পানী দিয়া ৱাটাৰ ছাপ্লাই আছে গৌৰাং নদীৰ কাষত আৰু ইয়াত আছোঁ ধুনীয়া এটা প্লেচ আৰু কাষতে আছে আমাৰ বামুণগাঁও বিবেকানন্দ শ্মশান ধুনীয়া এটা ঠাই ধুনীয়া প্লেচ আৰু কাৰণটো হ'ল আমাৰ অসমীয়াৰ পৰম্পৰা ঔটেঙাত চাকি বন্তি জ্বলাব লাগে কাতি বিহুৰ দিনাখন আৰু অহাকালি শনিবাৰে আছে কাতি বিহু কাতি বিহুত কেনেকৈ কি কৰে দেখাম বাৰু আৰু কোনে কোনে উদযাপন কৰিছে কাতি বিহু কমেণ্টত জনাব ভাল লাগিব চ' গাইজ ব'লক এতিয়া ঔটেঙা পাৰিবলৈ যাওঁ আৰু এই চাওক গছত আমাৰ বীৰবল এই হাইড একটা কাছে ঠিক তুই বঢ়িয়া দুইটা পাই গ'লোঁ আমি অলৰেডি আৰু বীৰবলে গছত উঠিছে পাৰি আছে ধুনীয়াকৈ आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाल इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं एक बादल में না না এবার গন্তি করা হবে কয়টা আছে মামা না বলতো উদিয়া দিদি 1 2 3 তারিখ চোৰ কৰি আছোঁ ইফালে মানুহ নাহৰ কাৰণে চোৰ কৰি আছোঁ আমি 13টা নিলোঁ 13টা পাৰা হৈ গ'ল টাটা গছটো টাটা দিলোঁ আৰু ইফালে চা এইটোৱে মালটো গছত উঠিছে খাতৰা বস্তু আৰু কোনে কোনে আমাৰ দৰে এনেকৈ পাৰিলে ক'ব কমেণ্টত ভাল লাগিব আৰু ঔটেঙা কাতি বিহুততো লাগে আৰু কাতি বিহুৰ পিছত কাতি বিহু ওলাই গ'লে কচু আৰু মাছৰ এটা আঞ্জা মজা এটা আঞ্জা হয় ঔটেঙা দি কচু মাছৰ আঞ্জা তো গাইছ আপোনালোকে খাব ভাল লাগিব গাইছ আমি ঔটেঙা পাৰিলোঁ এতিয়া ঘৰলৈ গৈ আছোঁ আৰু প্ৰথমে আপোনালোকক ধেমালি কৰিছিলোঁ মই চোৰ কৰা বুলি চ' আমি কৰা নাই ঠিক আছে আমি কৈ কিনে লৈ আহিছোঁ কোনে কোনে পাৰিছে আমাৰ ঔটেঙা কমেণ্টত জনাব the next day তো গাইছ আজি হ'ল শনিবাৰ আৰু হ'ল আজি কাতি বিহু আৰু কাতি বিহুৰ দিনাখন কি কৰিব লাগে নিশ্চয় আপোনালোকে গমে পায় তো যিয়ে নহওক পোনপ্ৰথমে মই ক'ব বিচাৰোঁ মই মোৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ তো গাইজ আজি কাতি বিহুত গাঁৱত কেনেকৈ কি কৰিব লাগে সম্পূৰ্ণভাৱে আপোনালোকক দৃশ্যবোৰ দেখুৱাই যাম আৰু পোনপ্ৰথমে মোৰ আজি ৰাতিপুৱা উঠি কেনে গা চা ধুই এতিয়া কাম কৰিব লগা আছে পোনপ্ৰথমে এটা কাম আছে মোৰ ফাৰ্ষ্টটো কাম হ'ল বাঁহৰ খাটি বনাব লাগিব দ্বিতীয় কাম হ'ল মোক ঔটেঙাৰ বাকলিবোৰ কাটিব লাগিব য'ত নেকি আমি বন্তি প্ৰজ্বলন কৰিম আৰু মাহঁতে ইফালে কাম কৰি আছে মই মোৰ কাম কৰিব লাগিব আৰু গাইজ আপোনালোকে কাতি বিহুৰ কাৰণে কোনে কি কৰি আছে কমেণ্টত জনাব ভাল লাগিব আৰু কথাটো হ'ল কি আমাৰ অসমৰ পৰম্পৰা ন এইবোৰ কৰিবই লাগিব আৰু আমি যদি এইবোৰ ধৰি নাৰাখোঁ কোনে ৰাখিব হয় নে নহয় আৰু মই এতিয়া কি কৰিম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো চাই থাকিব সম্পূৰ্ণভাৱে দেখাম আপোনালোকক গাঁৱত কেনেকৈ কৰিব লাগে কেনেকৈ ক'ত বন্তি প্ৰজ্বলন কৰিব লাগে পোনপ্ৰথমে ক'ত কি বন্তি প্ৰজ্বলন কৰে আৰু আমি যে আবেলি ওলাই যাম ঘৰৰ পৰা বন্তি দিবলৈ বা চাকি দিবলৈ পথাৰত মন্দিৰত ক'ত যাওঁ সম্পূৰ্ণভাৱে আপোনালোকক দেখাই থাকিম তো গাইজ বলক আজি ভিডিঅ'টো চৰি নহয় এতিয়া মোৰ কামহে কৰিব লগা আছে তো বলক মোৰ কামটো ষ্টাৰ্ট কৰোঁ আৰু কিখন গাছ বহিবৰ কাৰণে এখন দুফালে দুখন দাও সৰু দাও মানে
হেৰি যিটো আঁচটো আছে আঁচটো পেলাবৰ কাৰণে আৰু এখন ডাঙৰ আনবক্সিং মানে কাটিবৰ কাৰণে আৰু এতিয়া লাগিব এটা টাঙল বম এটা টাঙল লাগিব আৰু এতিয়া টাঙলটো লৈ গৈ আছোঁ এইটো চাওক একদম মাংস কাটা টাঙল লৈ আহিছোঁ গাইছ আৰু এতিয়া মই বনাম চাই থাকক গাইছ কেনেকৈ বনাব লাগে বাঁহৰ খাটি আৰু বাঁহৰ খাটিৰ ওপৰত আমি জ্বলাম বন্তি মানে ঔটেঙা চাই থাকক আৰু চাওক গাইছ এনেকৈ 3টা পিচ ওলালোঁ আৰু ইয়াৰ পৰা এতিয়া সৰু সৰুকৈ মই খাটি ওলাম কাঠিটো ওলাম আৰু মোটামুটি 50টামান কাঠি লাগিব আৰু পথাৰত দিব লাগিব মন্দিৰত দিব লাগিব বহুত মন্দিৰ আছে আমাৰ ইয়াত আৰু পথাৰ আছে তাৰ কাৰণে চাই থাকক মই কাঠিবোৰ কেনেকৈ ওলাওঁ আৰু গাইছ আছোঁ একদম ঘৰৰ পিছফালে এইফালে আমাৰ বাঁহবাৰী আৰু ঘৰৰ পিছফালে আছোঁ ইয়াতে গছৰ চেয়া আছে ভাল লাগে বহি আৰু কাম কৰিও ভাল লাগে তো এতিয়া এইটোৰ কাম নাই এইটো চিয়াওঁ এতিয়া বনাই আছোঁ কাঠি কেনেকৈ বনাব লাগে প্ৰথমে বাঁহৰ যিবিলাক আঁচ আছে আঁচবিলাক বাকল মানে গুচাব লাগিব নহ'লে হাতত লাগি কাটা হৈ যাব আৰু একচুৱেলি এইবিলাক মই এইবাৰ প্ৰথম কৰি আছোঁ আগতে কৰা নাই দেউতাই কৰে আৰু দেউতা এতিয়া নাই অলপ ফুৰিব গৈছে মানে কিবা এটা কামত গ'লতো এইকাৰণে এইটো মোক কৈছে তোৰ বনাই থৈ দিবি আৰু এতিয়া বনাব লাগে দেউতাই মানে আগতে দেউতাই বনাইছিল এইবিলাক দেউতাই বনাই মই চাইছোঁ আৰু এতিয়া নিজৰ অভিজ্ঞতা মানে নিজৰ চাই বনাই আছোঁ দেউতা অলপ কিবা এটা কামত যোৱাৰ কাৰণে বনাব নোৱাৰিলে চ' বনাই আছোঁ কেনেকৈ হয় ক'ব কমেণ্টত এনেকৈ প্ৰথমে খাটিবোৰ মই সৰু সৰুকৈ ফালি ল'লোঁ আৰু এতিয়া যিটো আঁচটো আছে বাঁহৰ যিটো আঁচটো পেলাব লাগিব নহ'লে হাতত লাগি যাব কাট খাই যাম আৰু এতিয়া মই বাঁহৰ আঁচবিলাক গুচাই আছোঁ আৰু গাইছ এনেকৈ হৈ গ'ল মোৰ কাঠি বনোৱা আৰু কাঠি বহুত বনালোঁ 50টামান আছে ইয়াত আৰু এতিয়া কাম কৰিব লগা আছে ঔটেঙা কাটিব লগা আছে তো এতিয়া ঔটেঙা কাটিম চাই থাকক এয়া ঔটেঙা এতিয়া কাটিম বাকলিবোৰ ধুনীয়াকৈ ওলাব লাগিব আৰু চাকিৰ কাৰণে ধুনীয়াকৈ চাকিৰ দৰে বনাব লাগিব তো চাই থাকক কেনেকৈ বাকলিবিলাক ওলাই জয় বিশ্বকৰ্মা ৱাও এই যে ওলাই গ'ল ধুনীয়াকৈ আৰু ইয়াত থৈ দিছোঁ সম্পূৰ্ণভাৱে কাটা হৈ গ'ল ইয়াত আছে 55টা আছে ইয়াত বাকলি আৰু বাকলিবোৰ গুচোৱা হৈ গ'ল আৰু এতিয়া ধুই কেনে ধুনীয়াকৈ কাটিব লাগিব আৰু ছাতিৰ দৰে তো আৰু কাটি চাটি মই শুকাই দি দিম আৰু লগ পাম ডাইৰেক্ট সন্ধিয়া যেতিয়া চাকি দিবলৈ যাওঁ আৰু গাইছ এনেকৈ ৰেডি হৈ গ'লোঁ সম্পূৰ্ণভাৱে আৰু এতিয়া যাম চাকি দিবলৈ পথাৰত দিম মন্দিৰত দিম দি কিনে দেখাই আছোঁ আপোনাৰ ক'ত ক'ত গৈ আছোঁ তো ডাইৰেক্ট মন্দিৰত লগ পাম আৰু গাইছ আহি পালোঁ সম্পূৰ্ণভাৱে পথাৰত আৰু এতিয়া চাকি জ্বলাম পথাৰত ধাননিৰ মাজত আছোঁ সেউজীয়া ধাননিৰ মাজত আছোঁ ধুনীয়া এটা পৰিৱেশ আৰু সেইফালে মন্দিৰ আছে ৰাজহুৱা মন্দিৰ তাতে যাম তো আগত ধাননিৰ মাজত চাকিটো দিব আহক আৰু এইবোৰে হ'ল আমাৰ অসমৰ পৰম্পৰা গাইছ ওকে গাইজ আহি পাই গ'লোঁ আমাৰ ৰাজহুৱা মন্দিৰখন এইখনে আমাৰ ৰাজহুৱা মন্দিৰ আৰু ইয়াত প্ৰত্যেকজনে 8টাকৈ চাকি জ্বলাব লাগে কাৰণ ইয়াত 8টা ঠাকুৰৰ মন্দিৰ আছে তো চাই থাকক
খনি সেউজীয়া ধাননি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি তাতে জানা সৰগ ৰচো পুতলি সোণগুটি আৰু এনেকৈ ধূপ চুপ লগাই চাকি বন্তি জ্বলাই ভগৱানৰ ওচৰত এটা মূৰ দোৱাই সেৱা কৰি আৰু বছৰটো যেন ভালে ভালে যায় এই আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা তো বলক আগলৈ তো গাইজ এনেকৈ পূজা দি মানে বন্তি জ্বলাই জ্বলাই আহিলোঁ আমি এতিয়া আমাৰ মা কালীৰ মন্দিৰত আৰু ইফালে বহুতে দিছে ৰাইজে আৰু ইয়া চাওক আমাৰ ইয়া মা কালী মন্দিৰ আমাৰ যিখন বামুণগাঁৱৰ যিখন শ্মশান আছে শ্মশানৰ যিটো মা কালী মন্দিৰটো সেইটো আৰু চবতে দি আহি কিনে আমি ইয়াত পালোঁ এতিয়া ইয়াৰ পৰা ঘৰলৈ যাম তো চাই থাকক ভিডিঅ'টো তো গাইজ যিবিলাক মানে মানুহ ঢুকাই গৈছে আমাৰ জেঠা জেঠি ককা আইতা খুৰা পেহী এইবিলাক যোনে যোনে ঢুকাইছে তেখেতসকলৰ নামত এটা এটাকৈ বন্তি প্ৰজ্বলন কৰা হৈছে ইয়াত আৰু যিকেইজন ঢুকাইছে তেখেতসকলৰ সকলোৰে ইয়াত নামত এটা এটাকৈ বন্তি প্ৰজ্বলন কৰা হৈছে আৰু এনেকৈ ঘৰত কৰা হয় সন্ধিয়া ভাগত এইখিনি আৰু এইখিনিয়ে আৰু এইখিনি আমাৰ পৰম্পৰা আৰু যিখিনি ঢুকুৱা মানুহখিনিক আমি এনেকৈ ইয়াত মানে শ্ৰদ্ধাঞ্জলি দিয়া হয় আৰু গাইজ এনেকৈ বন্তি প্ৰজ্বলন কৰি সম্পূৰ্ণ কৰা হৈ গ'ল আৰু ঘৰতো জ্বলালোঁ ঘৰত দেখালোঁ আপোনালোকক আৰু কথাটো হ'ল কি কাতি বিহুৰ উপলক্ষে যিখিনি কৰিব লগা কাম চব কৰিলোঁ ইফালৰ পৰা আহাতে মন্দিৰৰ পৰা আহাতে সন্ধিয়া হৈ গ'ল তাৰ কাৰণে ভিডিঅ'বোৰ ইমান ধুনীয়া এটা কোৱালিটি নহ'ল বা পিকচাৰটো ভাল নাহিলে তো যিয়ে নহওক যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো দবাই দিব আৰু যিমান পাৰোঁ আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি আপোনালোকক মনোৰঞ্জন দি যাম আপোনালোকে ছাপোৰ্ট কৰিব তো পুনৰ এটা নতুন ভিডিঅ' লগ কৰাৰ কাৰণে মই ধন্যবাদ দিলে বাই বাই